নমস্কাৰ বন্ধুসকল, মই বিকে আজি আপোনালোকক মোৰ ইউটিউব চেনেল আইডত বিকিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ বাবে কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আনিছোঁ। এই প্ৰশ্ন উত্তৰবোৰ আপোনালোকৰ সম্ভাৱ্য যিবোৰ পৰীক্ষা আহি আছে, এই পৰীক্ষাবোৰৰ বাবে অতি মহত্বপূৰ্ণ। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো দিছে, ভাৰতৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোনখন? উত্তৰটো হৈছে অপশ্যন এ, কলকাতা মেডিকেল কলেজ। বন্ধুসকল, আমাৰ দুই নম্বৰ কুৱেশ্যনটোত আছে, প্ৰাচীন ভাৰতীয় শল্য চিকিৎসাৰ পিতৃ বুলি কাক জনা যায়? বন্ধুসকল, উত্তৰটো হৈছে অপশ্যন এ, সুশ্ৰুত। ৩ নম্বৰ কুৱেশ্যন, ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে অপশ্যন এ, ৰাজকুমাৰী অৰ্মিতা কৌৰ। বন্ধুসকল, ৪ নম্বৰ কুৱেশ্যনটো চাওক, বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হৈছিল কিমান চনত গঠন কৰা হৈছিল? বন্ধুসকল, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটোৰ উত্তৰ হৈছে 1948 চনত। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। বন্ধুসকল, আপোনালোকে মনত ৰখাব, ভাৰত স্বাধীন হোৱাৰ এবছৰৰ পিছতেই বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হৈছিল। আপোনালোকে এইদৰে সহজভাৱে মনত ৰখাব পাৰিব। ৫ নম্বৰ কুৱেশ্যনটো চাওক, বিশ্ব স্বাস্থ্য সংস্থা WHO ৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰটো হৈছে অপশ্যন এ, জেনেভাত। ৬ নম্বৰ কুৱেশ্যন দিছে, তলৰ কোনটো সংস্থা স্বাস্থ্যৰ লগত জড়িত? অপশ্যন এ, ৰেড ক্ৰছ ছ'চাইটি, বিশ্ব বেংক, ইউনেস্কো, G20। বন্ধুসকল, উত্তৰটো হৈছে অপশ্যন এ, ৰেড ক্ৰছ ছ'চাইটি। ৭ নম্বৰ কুৱেশ্যনটো চাওক, কোনখন বেদত চিকিৎসাবিদ্যাৰ কথা আছে? উত্তৰটো হৈছে অপশ্যন এ, অথৰ্ববেদ। ৮ নম্বৰ কুৱেশ্যন, অসমৰ সৰ্বপ্ৰথম মেডিকেল কলেজ কোনখন? উত্তৰটো হৈছে অপশ্যন এ, অসম মেডিকেল কলেজ। বন্ধুসকল, এইটো মনত ৰখাব, অসম মেডিকেল কলেজ। ৯ নম্বৰ কুৱেশ্যনটো চাওক, অসমৰ মুঠ মেডিকেল কলেজ কেইখন? উত্তৰটো হৈছে অপশ্যন এ, 8খন। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেল প্ৰতিষ্ঠা কৰা হৈছিল। বন্ধুসকল, কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, 1960 চনত। 11 নম্বৰ কুৱেশ্যনটো চাওক, অসমৰ বৰ্তমান স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কোন? উত্তৰটো হৈছে অপশ্যন এ, কেশৱ মহন্ত। বন্ধুসকল, এইটো হয়তো আপোনালোকে পাৰিবই। 12 নম্বৰ কুৱেশ্যন আছে, অসমৰ চিকিৎসা শিক্ষাৰ সূচনা কৰা ব্ৰিটিছ বিষয়াজনৰ নাম কি আছিল? মানে অসমত যিজনে চিকিৎসা শিক্ষাৰ সূচনা কৰিছিল, সেইজন আছিল জন বেৰী হোৱাইট। 13 নম্বৰ কুৱেশ্যন এইটো লিখিব থাকি গ'ল, অসমৰ মেডিকেল কলেজ ডিব্ৰুগড় স্থাপন কৰা হৈছিল। বন্ধুসকল, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পাই আহি থাকে। ইয়াৰ উত্তৰটো হৈছে 1947 চনত। তাৰ পিছৰ কুৱেশ্যনটো চাওক, অসমৰ মুঠ জিলা হস্পিটেল কেইখন? উত্তৰটো হৈছে অপশ্যন এ, 25খন। আজি আমাৰ 15 নম্বৰ কুৱেশ্যনটোত দিছে, অসমৰ হোমিওপেথিক কলেজ ক'ত আছে? উত্তৰটো হৈছে অপশ্যন এ, নগাঁও। 16 নম্বৰ কুৱেশ্যন, অসমৰ দন্ত চিকিৎসা মহাবিদ্যালয় কেইখন? উত্তৰটো হৈছে অপশ্যন এ, 3খন। বন্ধুসকল, 17 নম্বৰ কুৱেশ্যন, অসমৰ আয়ুৰ্বেদিক কলেজ ক'ত আছে? বন্ধুসকল, এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰটো হৈছে গুৱাহাটীত। গুৱাহাটী হ'ব ৰাইট এনচাৰ। 18 নম্বৰ কুৱেশ্যনটো চাওক, অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়খনৰ নাম কি? বন্ধুসকল, এইটো হৈছে অপশ্যন এ, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান মহাবিদ্যালয়। 19 নম্বৰ কুৱেশ্যনটো দিয়া হৈ আছে, অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্যকেন্দ্ৰ ক'ত? বন্ধুসকল, উত্তৰটো হৈছে অপশ্যন এ, তেজপুৰ। ডক্টৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান ক'ত? কুৱেশ্যন 20ত দিছে, ডক্টৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান ক'ত আছে? উত্তৰটো হৈছে অপশ্যন এ, গুৱাহাটী। গতিকে বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া মই দিয়া এই প্ৰশ্ন উত্তৰ ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে চাব পাৰিব। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ।